আমাৰ এই 1 নম্বৰ উত্তৰ ডিমাকুছিত যি জইনিং প্ৰগ্ৰাম আমাৰ যি ইউথসকল ওলাই আহিছে তাৰ পৰা আমি দিনে দিনে দেখা পাই আছোঁ যে বিজেপি ইপিপিএলৰ চৰকাৰ থকাৰ পিছতো আমাৰ বিপিএফ দলতহে মানুহে যোগদান কৰিছে। তাৰ কাৰণটো ৰাইজে বুজি পাইছে যে এই যে প্ৰমোদ বড়োৰ যিটো অপশাসন এই অপশাসনত মানুহ আৰু থাকিব বিচৰা নাই, যাৰ কাৰণে বিপিএফ দলৰ প্ৰতি ধাৱমান হৈছে। আজি বিটিচিৰ প্ৰতিটো জাতি জনগোষ্ঠী ভয়ত দিন অতিবাহিত কৰিছে। কোন সময়ত বা তাৰ ঘৰত উচ্ছেদৰ নোটিছ পঠায়, সেই ভয়ৰ কাৰণে আজি দলে দলে মানুহ ওলাই আহি বিপিএফ দলত যোগদান কৰিছে। কাৰণ বিপিএফ দলে এই 17 বছৰ হাগ্ৰামাৰ দিনত আমি কোনোদিনো দেখা নাই শুনা নাই ক'তো উচ্ছেদ হোৱা বুলি, কিন্তু এই 4.5 বছৰত প্ৰমোদ বড়োৱে হাজাৰ হাজাৰ মানুহক যি উচ্ছেদৰ নোটিছ দিছে এই উচ্ছেদৰ নোটিছ পাই পেলাই মানুহ শংকিত হৈছে, নিজৰ সম্পত্তিৰ নিৰাপত্তা নোহোৱাত ভুগিছে, যাৰ কাৰণে আজি বিপিএফ দলত যোগদান কৰিছে। আৰু এই যোগদানে আৰু বিগত দিনৰ যিবিলাক যোগদান কাৰ্যসূচী গৈছে আৰু আগবঢ়া দিনত চাই থাকক। ভেৰগাঁও সমষ্টিত বিপিএফৰ জয় নিশ্চিত আৰু বিটিচিত এবছলিউট মানে সিট লৈ ফালে হাগ্ৰামা মহিলা ৰিচিভ হ'ব। এইখিনি জয় বিপিএফ নি জয় হাগ্ৰামা মহিলা নি বিপিএফ লং লেট হাগ্ৰামা মহিলা জিন্দাবাদ হাগ্ৰামা মহিলা জিন্দাবাদ নাঙ্গল পার্টি জিন্দাবাদ নাঙ্গল পার্টি জিন্দাবাদ জয় হাগ্রামা মহিলা নি জয় নাঙ্গল পার্টি নি জয় হাগ্রামা মহিলা নি জয় নাঙ্গল পার্টি নি।